আসসালামু আলাইকুম গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনৰ কথা। তো আজি আমি আহিছোঁ এক বিশাল হাতীৰ ওচৰত। আপোনালোকে যদি মোৰ ৰিচেণ্ট ভিডিঅ'টো নাই চোৱা, বাৰ্থডে ব্লগ পাৰ্ট 3, তাতে আপোনালোকে চাই ল'ব। আমি আহিছিলোঁ আনন্দৰাম চিলড্ৰেন পাৰ্কত। তো তাতে মই ৰেল যাত্ৰাটো দেখুৱাইছিলোঁ। তাৰপিছত এই বিশাল হাতীটো আপোনালোকক দেখুৱাবলৈ থাকি গৈছে। তো মই ভাবিলোঁ দেখুৱাই দিওঁ। তো দেখিছেনে, এনেকৈ মাজেৰে ষ্টেপ আছে আৰু ইয়াৰ পৰা গোটেইটো দেখিব পাৰি। আৰু সিটো পাৰে আছে শ্লাইডিং। তো বাচ্চাসকলে ইয়াতে আহে আৰু ধুনীয়াকৈ শ্লাইড কৰে আৰু ইমান এট্ৰাকশ্যন হয়। এই পাৰ্কখনৰ মেইন এট্ৰাকশ্যনটো হৈছে এই বিশাল আৰু কিউট হাতীটো। তো আপোনালোকক এবাৰ মই চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ। ইমান ধুনীয়া আৰু একদম বৃহৎ হয় আকাৰত। তো ভাল লাগিছে হাতীটো চাই কেনে। তো বাচ্চাসকলে এই হাতীটো চাই বিৰাট ভাল পায়, কাৰণ তেওঁলোকে খেলিব পায় ন। তো আজি আমি এনেকৈ আনন্দৰাম চিলড্ৰেন পাৰ্কটোত আহি বিৰাট ফূৰ্তি কৰিলোঁ আৰু হাতীৰ ওপৰত উঠিটো আৰুৱে মজা লাগি গ'ল। আপোনালোকে দেখিছেনে, ইমান ধুনীয়া আৰু বৃহৎ আকাৰৰ। তাৰপিছত আমি ওলাই আহিলোঁ। ওলাই আহিয়ে বৰপুখুৰী পাৰত ইমান ধুনীয়া দৃশ্য এটা দেখিলোঁ, হাঁহবোৰ আৰু লগতে ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য। তো চায়ে কিবা মনটো খুচ হৈ গ'ল। তো তাৰপিছত আমি ৰুমলৈ উভতি আহিলোঁ। তো এয়াই আছিল আজিৰ ব্লগ। যদি ভাল লাগিছে কমেণ্টৰ জৰিয়তে জনাব। তেতিয়ালৈকে খুদা হাফিজ, বাই বাই, টেক কেয়াৰ।